নমস্কাৰ আইএছ কি খবৰ আপোনালোক সকলোৰে আশা কৰিছোঁ সকলোৰে ভাল মোৰ ভাল যিহেতু মই মিনি ব্লগ দিয়া হোৱাই নাই বহুত দিনেই হ'ল তো ভাবিলোঁ আজি এটা মিনি ব্লগকে দিয়া যাওক আজি ৰাতিপুৱা ভাত সাজ বনালোঁ ময়ে আৰু এয়া ভাত পানী বনাই থাকোঁ তেতিয়া যেতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ এয়া ভাত পানী খাইকৈ মই গ'লোঁ পাৰ্চেল আনিবলৈ এয়া মোৰ পাৰ্চেল এটা আহিলে আৰু আজি ভাবিছোঁ টেঙা খাম কিয়নো টেঙা খোৱা হয় নাই কেইদিনমান আগত খাইছিলোঁ আম খাবলৈ মন নোযোৱা আমি খালোঁ আজি আমলখি এনে খাই ভাল নালাগে কিন্তু খুন্দি খাই খুব ভাল লাগে সন্ধিয়া সময়ত আহিলে বৌ ছোৱালী এই যে ইমান কচু ৰাইচ ভিডিঅ' অন কৰিলে মানে কেমেৰা অন কৰিলে মুখৰ কেইটা ভাজ দিয়ে তাই নিজে নজনা হৈ যায় আৰু আজি আমাৰ আছিল খানা খাবলৈ গৈ প্ৰথমতে খালোঁ চাহ আৰু এইফালে পেহীহঁতৰ ঘৰত খানাটো আছিল তো ভাত খাবলৈ বহিলৈ ভাত পানী খাই আকৌ আমি ঘৰলৈ আহিলোঁ পাপা যিহেতু যোৱা আছিল খানালৈ মায়ে তাৰ পৰা আহি আকৌ ভাত বনাইছিল পাপালে আৰু ভাত পানী খাই পাপাই পিট পিটাই বিচাৰি ফুৰিছে কিবা নাজানো আৰু মায়ে এইফালে বনাইছে আমৰ আচাৰ ৰাইচ আৰু আপোনালোকে ক'বচোন আপোনালোকে আমৰ আচাৰ বনাইছেনে আৰু আজিকালি মই ভাতৰ লগত বা এনেই খাওঁ স্বাধীন